নমস্কাৰ, মই ৰূপাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই এযোৰ উকা মিক্স পাটৰ কাপোৰত কটন লেছ লগাই কিদৰে এযোৰ ধুনীয়া মিচিং ডিজাইনৰ কাপোৰ বনাব পাৰি তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই কাপোৰযোৰ বনাবৰ কাৰণে এযোৰ বেবী পিংকৰ কালাৰৰ মিক্স পাটৰ কাপোৰ লৈছোঁ আৰু এইখিনি কটন লেছ লৈছোঁ। কটন লেছখিনি হৈছে মই ৰঙা লৈছোঁ, বগা লৈছোঁ, ক'লা আৰু হালধীয়া লৈছোঁ। এইকেইটা কালাৰে লৈছোঁ। কেনেকৈনো মই কাপোৰযোৰ বনালোঁ তাকে আপোনালোকক মই দেখুৱাবলৈ। এইখন হৈছে মেখেলাখন মই এনেদৰে বনাইছিলোঁ। মেখেলাখনৰ মই ফুলবোৰ এনেদৰে লগাইছিলোঁ, আপোনালোকে চাব পাৰে। মই ইয়াতে 9টা ফুল দিছিলোঁ, এইটো ছাইডত আছে 9টা, 1 2 যিকোনো এটা ছাইডৰ পৰা আপোনালোকে কাষৰ পৰা লগাই আহিব। প্ৰথমে লগাওঁতে চাব যে আপোনালোকে এই পাহাৰটো কিমান ওখ মানে ডাঙৰকৈ দিব বিচাৰিছে, সেইটো হিচাপত আপোনালোকে ফুলবোৰ ল'ব। মই ইয়াতে 9টা ফুল দিছোঁ। মই যিহেতু ইমান হেভি কাপোৰ বনোৱা নাই, অকণমান হেভি ডিজাইন মই বনোৱা নাই, সেইটো কাৰণে মই এইটো কমকৈ লগাইছোঁ ফুলবোৰ। আপোনালোকে ইচ্ছা কৰিলে সেনেদৰে লগাই ল'ব পাৰে, নহ'লে আপোনালোকে ইয়াতকৈ ডাঙৰকৈও বনাব পাৰে। মই বনোৱা ডিজাইনটো হৈছে এইটো। এতিয়া 9টা ফুল লগাইছিলোঁ মই, 1 2 3 4 5 6 7 8 9টা। এইটো হৈছে এটা লাইনত মই 9টা ফুল কাটি লৈছিলোঁ। কাটি পিনি এনেকৈ ডাইৰেক্ট মেচিনত লগাই চিলাই দিছোঁ। চিলোৱা ভিডিঅ'টো মই দিম বাৰু, কেনেকৈ চিলাইছিলোঁ। চিলোৱাটো মই শ্বেয়াৰ কৰিম ইয়াতে। তাৰপিছত এইটো দেখিছেনে, এইটো ছাইডেও মই সেনেকৈ এইটো ছাইডে মই 9টা লগালোঁ নহয়। 1 2 3 4 5 6 7 8 9টা লগাইছিলোঁ এইটো। কিন্তু এইটো ছাইডে এইটো ফুল নধৰাকৈ এইফালৰ পৰা আমি 8টা ফুল লগাম। 1 2 3 4 5 6 7 8টা দেখিছেনে, 8টা। এইটো যিহেতু অলৰেডি লগাই দিছোঁ, সেইটো কাৰণে আকৌ এইটো মই দ্বিতীয়বাৰ হিচাপ নকৰোঁ। সেইটো কাৰণে এইটো ইয়াৰ পৰা লগাওঁতে ইয়াত 9টা লগালোঁ, সেইটো কাৰণে ইয়াৰ পৰা আকৌ এইখিনিৰ পৰাই লগাম, সেইটো কাৰণে ইয়াৰ পৰা কি কৰিলোঁ 8টা লগালোঁ। ঠিক সেইদৰে এইটোতো অলৰেডি লাগিছে, সেইটো কাৰণে এইটো হিচাপ নকৰোঁ। ইয়াৰ পৰা হিচাপ নকৰি পিনি ইয়াৰ পৰা লগাম, এইটোৰ পৰা হিচাপ কৰি আকৌ এইফালে 8 ফুল লগাম। 8 ফুল লগাই ঠিক সেইদৰে এইটোতো আছিলে, সেইটো কাৰণে এইটোৰ পৰা এইটো কৰিলে তেতিয়া টোটেলটো কিমান হ'ব, 9 হ'ব। আকৌ সেই 9 এইটো ধৰি যিহেতু লগালোঁ অলৰেডি, সেইটো কাৰণে এইটো আমি হিচাপ নকৰোঁ। ইয়াৰ পৰা এনেকৈ 8 লগাম। ঠিক সেনেদৰে লগাই এইটো প্ৰথম ঘৰটো, তাৰপাছতো ঠিক এইদৰে একেই। এই মাজৰ ঘৰটো হালধীয়াটো লগাইছোঁ যে, হালধীয়াটো ঠিক তেনেকৈ 3 কমি আহিব। যিহেতু ট্ৰাইংগল হ'ব, সেইটো কাৰণে কমি আহিব। এইটো 1 2 3 4 5 6টা আছিলে, ইয়াত 9টা আছিলে, ইয়াত 6টা হ'ল। তাৰপিছতে ইয়াত হ'ল 4টা, তাৰপিছত ইয়াত আহিলে 1টা। দেখিছেনে? সেইটো কাৰণে সেই আপোনালোকে ঠিক সেনেদৰে লগাব। আপোনালোকেতো ইচ্ছা কৰিলে হয়তো ইঞ্চি টেপ লৈ পিনি এনেকৈ জুখি পিনি সেনেকৈও কিমান ডাঙৰকৈ বনাই সেনেকৈও বনাব পাৰিব। মই ইয়াতে জোখ লোৱা নাই বাৰু, ডাইৰেক্ট ফুলকেইটা হিচাপ কৰি লৈছোঁ। আৰু ফুল আছিলে কাৰণে সুবিধা হৈছিলে। তাত 9টা ফুল লৈ পিনি এটা ছাইডে 8টা ফুল লৈ পিনি এনেকৈ মই হিচাপ কৰি লগাই লৈছিলোঁ। আৰু এইটো মই সম্পূৰ্ণ চিলাই কৰিছোঁ। ঠিক সেইদৰে মেখেলাখনৰ দ্বিতীয়টো ছাইডতো দুইফালে মই এনেকৈ একেই সমানকৈ একেটা হেৰিতে লগাই দিছোঁ। এইটো একেকৈ লগাইছোঁ। এইখন হৈছে মেখেলাখন। আৰু মই গাত ওপৰৰ ফালে এনেকৈ ফুল দিয়া নাই, আৰু ইমানটোতে ৰাখি দিছোঁ। এইফালে ওপৰত মই এনেকৈ ফুল দিয়া নাই। চাদৰখনৰ মই ঠিক সেইদৰে কৰিছোঁ। তাতে মই 9টা ফুলত দিছিলোঁ। এইখন চাদৰখন অকণমান ডাঙৰ, এইটো ঘৰটো পাহাৰটো অকণমান ডাঙৰ কৰিছোঁ। ইয়াতে মই আৰু 2টা বেছিকৈ বহাই দিছোঁ, 11টা কৰি দিছোঁ। তাতে আছিলে 9টা ফুল, 9টাকৈ আছিলে। ইয়াতে প্ৰথম ষ্টাৰ্টিংটো মই ইয়াতে 11টা কৰি দিছোঁ। ঠিক তেনেকৈ বাকীখিনিও সেই একেই কমাই লৈ আহিব। মাজৰখিনি এনেকৈ কমাই আনি ইয়াতে যদি 11টা আছিলে, ইয়াতে হ'ব তেনেকৈ আকৌ কমি আহিব। 3টা কমাই এনেকৈ আহি যাব। তাৰপিছত হৈ যাব। 3টা কমাই এনেকৈ আপোনালোকে চিলাই দিব। চিলাব বিচাৰিলে চিলাব পাৰে, আঠা লগাব বিচাৰিলে আঠা লগাব পাৰে। সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। মই মেখেলাখন যিহেতু চিলাই কৰিছোঁ, সম্পূৰ্ণ চিলাই কৰিছোঁ। এই চাদৰখনৰো মই এটা ছাইড পূৰা সম্পূৰ্ণ চিলাই কৰিছোঁ। এইটো চাব পাৰে, এইটো সম্পূৰ্ণ চিলাই কৰা হয়, মেচিনত চিলাই কৰা। এইখিনি মই চিলাই কৰি লোৱা, কিন্তু এইটো ছাইডে মই চিলাই কৰা নাই। চিলাই কৰা ভিডিঅ'টো মই চিলাই কৰা কেনেদৰে মই মেচিনতো চিলাই কৰিছিলোঁ, সেইটো মই এইখিনিও শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। এইটো এইখন হৈছে মেখেলাখন, এইখিনি চিলোৱাখিনি, চাদৰখনৰ চিলোৱা ভাগটো এইটো চাব পাৰে। এইটো চিলোৱা ভাগটো, এইটো চিলোৱা ছাইডটো, আৰু এইটো সেই এনেদৰে লগাই দিয়া হৈছে। এইটো চাব পাৰে সম্পূৰ্ণ চাদৰখন কাষে মাজত অলপ গেপ এৰি 3টা ফুল লগাইছোঁ মই। এইটো তেনেকৈ
এইটো মই সৰু গেৰ হিচাপত দিছোঁ, গেৰ হিচাপত দি পিনি এইটো দিছোঁ। এইটো মই জাষ্ট তিনিটা ফুল দিছোঁ, এইফালৰ পৰা এনেকৈ তিনিটা ফুল পাহাৰকৈ ট্ৰাইংগলকৈ মাজত এটা দি দিছোঁ, মাল্টি কালাৰ এনেকৈ মিলাই দিছোঁ সেইটো। আৰু চাদৰখন এইখিনি এইটোতো দেখিছে, এইখিনি মই হেভি কৰা নাই, সম্পূৰ্ণ হেভি কৰি দিয়া নাই, মাজত অলপ গেপ ৰাখি এনেকৈ তিনিটা ফুল লগাই দিছোঁ। আপোনালোকেও তিনিটা ফুল লগাই দিছোঁ মই এনেকৈ। আৰু এইটো বুকুত পৰাকৈ এনেকৈ গেৰ বনাই দিছোঁ। গেৰটো মই অকল এটা চাইডে বনোৱা নাই, এইটো চাইডে অকল বনোৱা নাই, এইটো চাইডেও দিছোঁ, এইটো চাইডেও একে সমান জোখতে এইখন চাদৰখন যদি মই মেলিও ল'ব বিচাৰোঁ তেতিয়াহ'লে যাতে এইটো বস্তু ইয়াত এনেকৈ হাতত পৰাকৈ এনেকৈ দিছোঁ। আৰু নহ'লে এনেকৈ জাপি পিনি ল'ব বিচাৰিলেও এইটো বস্তু তলত থাকিলে এইটো বস্তু যাতে এনেকৈ ওপৰত পৰে, সেইটো কাৰণে মই এইটো হিচাপতে এইটো ডিজাইনতে এনেকৈ দিছোঁ। দুটা বস্তু এনেকৈ থকাকৈ এনেকৈ গেৰটো দুইটা চাইডে দিছোঁ, এইটো চাইডৰ আচলতো দিছোঁ আৰু এইটো চাইডৰ আচলতো দিছোঁ। আৰু চাদৰখনৰ মই দেখিছে নহয়, এই বস্তু দিছোঁ। মিক্স পাতবিলাকৰ এই চাইডৰ কাপোৰটো যে অলপ কিবা ধৰঙা টাইপত থাকে, এনেকৈ যিকোনো লেছ নলগালে মানে বা পতি নলগালে এইটো বস্তু অলপ এনেকৈ কিবা উঠি থকা লিখি থাকে ন, সেইটো কাৰণে মই কি কৰিছোঁ, এইটো বস্তু চিলাই দিছোঁ তাত জাষ্ট এনেকৈ উভতাই পিনি চিলাই এটা লগাই দিছোঁ। চিলাইটো লগাই পিনি তাৰপিছত এইখিনি মই লেছখিনি এই ফ্লাৱাৰবোৰ কাটি ফুলবোৰ কাটি লগাই দিছোঁ। এইটো চাইডে এইটো চাব পাৰে, এইটো চাইড এনেকৈ এইটো গেৰ টাইপত বনাই দিছোঁ। চাদৰখন সম্পূৰ্ণ এনেকৈ দিয়া আছে। এইটো হৈছে আঠা লগোৱাটো, এইটো সম্পূৰ্ণ আঠা লগাইছোঁ। আৰু আঠা লগাইছিলোঁ, কেনেদৰে আঠা লগাইছিলোঁ সেইটো মই দিছোঁ ভিডিঅ'টোত শ্বেয়াৰ কৰিছোঁ। এইটো এইখিনি হৈছে সম্পূৰ্ণ আঠা লগোৱা প্ৰচেছটো মই দেখুৱাইছোঁ। দহি কথাটো মই ভিডিঅ' দিয়া নাই, দহিটো গোঠা কেনেদৰে গোঠা হয় সেইটো ভিডিঅ' অলৰেডি আপলোড কৰি থোৱা আছে, আপোনালোকে চাই ল'ব পাৰে যদিহে ইচ্ছা কৰে। আৰু বাকী চাদৰখনটো দেখালোঁ, সেয়াই এইটো চাইড চিলাই কৰা আৰু এইটো চাইড আছে আঠা লগোৱা প্ৰচেছটো মই এইটো ভিডিঅ'তে দি দিম। আৰু চিলাইখিনি কেনেদৰে কৰিছিলোঁ সেইটো মই এইটো ভিডিঅ'তে চিলাই কৰাটো দেখুৱাম আৰু আঠা লগোৱা দুইটা প্ৰচেছে দেখুৱাম। আপোনালোকৰ যিটো সুবিধা হয় আপোনালোকে সেইটো হিচাপতে আপোনালোকে বনাই ল'ব পাৰে। সেইটো আশা কৰিছোঁ মোৰ ভিডিঅ'টো ভাল পালে বুলি, লগতে কাপোৰৰ ডিজাইনটোও ভাল পালে বুলি ভাবিছোঁ। আগলৈও যাতে এনেধৰণৰ ধুনীয়া কাপোৰৰ ডিজাইন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিব পাৰোঁ, তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে কাপোৰযোৰ বনাবলৈ নাপাহৰিব। তেন্তে আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এইখিনিতে এৰিছোঁ আপোনালোকক। নমস্কাৰ।